পলা 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 জলদি বল গাড়ীটো তো হাতী আহিছে জলদি কৰ ষ্টাৰ্ট দে গাড়ী হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল বিজু ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা চেলেঞ্জ লৈ আপোনালোকৰ আগলৈ আহিছোঁ আৰু চেলেঞ্জটো হ'ল এইটো চাওক কি বস্তু এইটো হ'ল ফুচকা আৰু লগৰ কেইজনমানে বহুত দিনৰ পৰা কৈ আছে যে ফুচকা চেলেঞ্জ কৰিম আৰু আজি সময় পাই গৈছোঁ ভাবিছোঁ চেলেঞ্জটো কৰোঁ আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা নহয় বাহিৰত গৈ কৰিম চেলেঞ্জটো বাহিৰত মানে আমাৰ ঘৰৰ পৰা কিছু দূৰত এখন ফৰেষ্ট আছে আৰু তাত গৈ চেলেঞ্জটো কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তাৰ বাবে মই প্ৰথমে বস্তুখিনি ৰেডি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু আজি ৱেডাৰটো বহুত গৰম গতিকে মই পূৰা কেপ চেপ লগাই লৈছোঁ কাৰণ ৰ'দটো মুখতে পৰে আৰু ঘৰত বহুত গৰম থাকিব নোৱাৰি গতিকে জংঘলত গৈ চেলেঞ্জটো কৰিম চাই থাকিব আজি আমাৰ জংঘলখনো দেখুৱাম আমি ফুচকাখিনি ৰেডি কৰি লওঁ চাওক ইফালে তেল গৰম হৈ গ'ল পূৰা গৰম হৈ গ'ল জলদি হ'ব লাগে মজা তেল অলৰেডি গৰম হৈ গ'ল আৰু ফুচকাখিনি দি দিছোঁ তেলত এতিয়া লাহে লাহে লৰাই আছোঁ জলদি ফুলো বাবা জলদি ফুলো দেৰ মত লগাও জলদি ফুলো এইফালে মটৰ বইল দিছোঁ আৰু এইফালে আলু আছে দুইটা কম্বিনেশ্যন কৰিব লাগিব এক লগত যিহেতু ফুচকাত মটৰ আৰু আলু লাগেই গতিকে এইখিনি কমপ্লিট কৰি লওঁ নেক্সট কি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক এইফালে মায়ে পূৰা বস্তুখিনি ৰেডি কৰি আছে আৰু এইফালে এটা ভোট জলকীয়া আছে নাগা ধনিয়া আছে আৰু এইফালে চাওক মটৰ আছে গোটেইখিনি ৰেডি কৰি দি আছে জ্বলাটো বেছি নিদিব মিডিয়াম দিব বন্ধুসকল মোৰ ফাইনেলি ফুচকা ৰেডি হৈ গ'ল আৰু মোৰ অৱস্থা চাওক একচুৱেলি পাকঘৰত সোমোৱা কামটো বহুত কষ্ট কাম কিন্তু ক'বলৈ গ'লে দেই মই আজি গম পাই গৈছোঁ পূৰা ঘামি তিতি অৱস্থা নাই আৰু চাওক এইখিনি ৰেডি হৈ গ'ল আজি মজাকৈ খাম আৰু এইখিনি এতিয়া বৰ্তমান এটা প্লাষ্টিক ঠোঙাত ভৰাব লাগিব নহ'লে সেমেকি যাব ইয়াত ভৰাই লওঁ প্ৰথমে এইখিনি বস্তু ৰেডি হৈ গ'ল আৰু এতিয়া আমি যাম আৰু ইফালে চাব পাৰে ইহঁতে আহিম চিঞৰি আছে উঠনিৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ টাইম হৈ গৈছে বহুত এনেও অলৰেডি দেৰি হৈ গৈছে আহি গ'ল বিকাশ ভাই নতুন এটা চেনেল আছে চেনেলটোৰ নাম কি কৈ দিয়া বিকাশ ব্লগ আপোনালোকে যাব তাত চাব বিকাশ ব্লগ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে চাওক গাড়ী চাড়ী আনি পূৰা ৰেডি হৈ আছে আৰু অথনিৰ পৰা হৰণ মাৰি আছে মই শুনাহে নাই ভিতৰত আছিলোঁ যে আৰু এতিয়া আমি কৃষ্ণক চিন্তি যাত্ৰা আৰম্ভ কৰিম এতিয়া আৰু আমাৰ এতিয়া যাত্ৰা অলৰেডি আৰম্ভ হৈ গ'ল আৰু ড্ৰাইভাৰ আমাৰ নতুন হয় কি কৰে আজি ঠিক নাই আৰু আগলৈ চাবা হ'ব আগলৈ মজা এতিয়া অলপ ঠাণ্ডা পৰিছে মোটামুটি আৰু এইফালে এজন আছে তেওঁ ৰখি আছে আমাৰ কাৰণে তেওঁ দৰ্জা খুলি দে তেওঁকো লৈ যাওঁ মানুহ যিমান হ'ব চেলেঞ্জিংটো ইমান মজা হ'ব গতিকে তেওঁকো লৈ লৈছোঁ আমাৰ ইয়াত মানে ব্লগাৰৰ অভাৱ নাই তোৰো চেনেল আছে ন তাৰো চেনেল আছে ব্লগাৰৰ অভাৱ নাই অগণন গোটেইকেইটা ড্ৰাইভাৰজনৰ তেওঁৰো আছে তেওঁৰো ড্ৰাইভাৰ নাই যোৰাকে আছিলে বিজুদা আৰু মোৰ মন যায় আছামিজ চেনেলটোৰ নাম আগতে খুলিছিলোঁ মজা আজি পুৰা ধামাকা হ'ব চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে মজা লেটছ গো ব'লা তো আহি আমি ফাইনেলি পাই গ'লোহি জংঘল আৰু চাওক এখন জংঘলখন মজা ভিউজ চাওক না কি মজা
আৰু এতিয়া আমি যাম অলপ আগলৈ, যিহেতু ইয়াত কোনো ধৰণৰ মানে ৰাস্তাৰ সুবিধা নাই, গতিকে আমি পথাৰে পথাৰে আহি আছোঁ এতিয়া বৰ্তমান। আৰু গাড়ীখন ইয়াত থৈ কিছু দূৰ খোজকাঢ়ি যাব লাগিব। তো অপেক্ষা কৰক আপোনালোকে, আৰম্ভ কৰি আছোঁ আমাৰ ফুচকা চেলেঞ্জ। অলপ দূৰ খোজকাঢ়ি যাব লাগিব, যিহেতু গাড়ী নাযায় এইটো ৰাস্তাত। তো ৰাস্তা নহয়, একচুৱেলি পথাৰ হয়, মানুহ আহি আহি ৰাস্তা বনাই লৈছে। তো চাই থাকিব, দেখুৱাই যাম আপোনালোকক সকলোখিনি। আৰু এইটো চাওক কি বস্তু, আপোনালোকে গম পাইছে চাগৈ নিশ্চয়, এইটো চাংঘৰ হয়। এইটো বিশেষকৈ হাতী খেদোৱাৰ বাবে ইউজ কৰা হয়। চাওঁ, পাৰিলে ওপৰত উঠিব চেষ্টা কৰিম। এইটো হাতীৰ কাৰণেই বনাইছে। ফাইনেলি চাংঘৰত উঠি দিলোঁ, আৰু কোনোদিন উঠি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম উঠিলোঁ। আৰু ভালকৈ বোলে বান্ধা নাই, দাদাজনে ক'লে বান্ধা নাই বোলে, গতিকে নামি যাওঁ নপৰা আগতে। আৰু মই যিমান পাৰোঁ ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ। ভিতৰত অকলে ভয়ো লাগে, মানে বিশেষকৈ ইয়াত হাতী ওলায়। আৰু অলপ আগত গ'লেই মানে এইফালে অলপ আগত গ'লেই হাতী পোৱা যায়, হাতী আছেই অলৰেডি, গতিকে ভয় লাগে অকলে আহিব। তথাপিও আপোনালোকক দেখুৱাই আছোঁ, ভিতৰলৈ অলপ গৈ আছোঁ। চাওক আপোনালোকে, এইখন হ'ল চাল বাগান। আৰু মানে কি ক'ম, ইয়াত ইমান ধুনীয়া লাগিছে, একদম মানে এচিও পাত্তা নাপায়, নেচাৰেল হাৱা পুৰা ভাল লাগি আছে বহুত। বন্ধুসকল হৰি নাম নহলৈ কৃষ্ণ কৃষ্ণ। জংঘলখন ক'বলৈ গ'লে বহুতেই পুৰণা হয়, বহুত আগৰে হয়, বহুত আগৰ পৰা শুনি আছোঁ। কিন্তু জংঘলখনৰ নাম একচুৱেলি চাল বাগান হয়, কিন্তু প্ৰায় চেগুন গছেই দেখি আছোঁ। দাদা কিবা ক'বা নি? একো নাই, মানে কি বিশেষকৈ আহি ভাল লাগিলে হেলে হয়। আৰু ঠাণ্ডা পৰিৱেশ, চেগুন গছৰ যোনখিনি চাহ আপোনাৰ গৰমত পোৱা নাযায়, এইটো ইয়াতে পাব, ঠাণ্ডা কুল ফিলিংছটো ভাল লাগিছে ইয়াত আহি। মানে মইখিনি তৈয়াৰ কৰি আছোঁ। চাওক এইফালে মিণ্টু কুমাৰে এইখিনি বস্তুখিনি ৰেডি কৰি আছে। এইখিনি ঘৰত কৰি অনা নাই, মানে নিমখ চিমখ দিলে বেয়া হৈ যাব, সোৱাদটো বেয়া হৈ যাব। গতিকে ইয়াত আহি গোটেইখিনি তৈয়াৰ কৰি লওঁ প্ৰথমে। ফুচকাটোতো বাৰু বনাই লৈ আহিছোঁ, আৰু এইফালে পানীটো আছে, ফুচকা পানীটো এইটো ঘৰতে বনাই আনিছোঁ। আৰু এতিয়া এইখিনি মেকিং কৰিম, তাৰপিছত আমাৰ চেলেঞ্জটো আৰম্ভ কৰিম। পলা 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 পলা, জল্দি বল, গাড়ীটো হাতী আহিছে, জল্দি কৰ ষ্টাৰ্ট দে গাড়ী। অকল ডাইৰেক্ট আমি জংঘলৰ পৰা আহি পাই গ'লোহি ঘৰ। কাৰণ আছে ইয়াতো, কাৰণ আছে। কাৰণটো কি, মানে তাত হাতী ওলাই গ'ল, গতিকে আমি তাৰ পৰা পলাই আহিব লগা হ'ল। আৰু এতিয়া আমি চেলেঞ্জটো মানে ৰুমতে কৰিম বুলি ভাবিছোঁ। আৰু লগত আছে বিকাশ ভাই, আৰু দুজন আহি আছে। আৰু গোটেইকেইজন নাথাকিব পাৰে, কাৰণ তেওঁলোকৰ ঘৰ অলপ দূৰত হয়, গতিকে তেওঁলোকৰ কিছু অসুবিধাৰ কাৰণে আহিব নোৱাৰিব পাৰে। তো আমি 3-4জন যি পাওঁ চেলেঞ্জটো কৰিবই লাগিব। বহুত আশা লৈ গৈছিলোঁ, কিন্তু আশা পূৰণ নহ'ল। জংঘলী বস্তু হয় যিহেতু, তেওঁলোকৰ পৰা আঁতৰি থকাটোৱে ভাল আমাৰ কাৰণে। আৰু আমি আজি চেলেঞ্জটো ঘৰতে কৰিম। আৰু এইফালে চাওক, বস্তু চব ৰেডি কৰিছোঁ। এইফালে আছে, এইফালে ভোট জলকীয়া লৈছোঁ, এইফালে পানীটো আছে, আৰু ফুচকাটো আছেই। আৰু আজি এই চেলেঞ্জত যোন বিজয়ী হ'ব, তেওঁক এটা বিশেষ বস্তুৰে পুৰস্কৃত কৰা হ'ব। আৰু বস্তুটো হ'ল এইটো, গোটেই জীৱন উৰাই ঘূৰাই তাঘূৰ ঘূৰাই বজাব পাৰিব এইটো, হয় নহয়? তো আজি চেলেঞ্জটো মানে আমি যিটো আশাৰে গৈছোঁ, সেইটো আশাই নহ'ল। আগতেও মই কৈছোঁ, কিন্তু এতিয়া বৰ্তমান উপায় নাই, কৰিলোঁ যেতিয়া কমপ্লিট কৰি দিওঁ। আৰু আজি আমি তিনিটাই বহিছোঁ, তো টাইমাৰ লগাই দিম, 10 মিনিট টাইম দিম, 10 মিনিটত কোনে কেইটা খায়। আৰু যিজনে আজি যোনজন উইনাৰ হ'ব, তেওঁক এই বস্তুটোৰে মানে গীটাৰখনেও পুৰস্কৃত কৰা হ'ব। আৰু তেওঁ লগতে এখন বজাই আমাক গান এটা শুনাব লাগিব। তো আৰম্ভ কৰোঁ ভিডিঅ'টো। টাইম ষ্টাৰ্ট নাও। কোনে কেইটা খাব পাৰে?
আৰু বেছি নাই আৰু কেইটামানে আছে গ'ল শেষ হৈ গ'ল তো কাউণ্ট কৰিব লাগিব কোনে কিমান খাইছোঁ আৰে উইনাৰ এফালে হ'ব চাগৈ এনেকুৱাই লাগি আছে বহুত খাব পাৰে মই ইমান ফুচকা নাখাওঁ কিন্তু আজি খাই দিছোঁ আৰু জোচ জোচ তো বন্ধুসকল ফাইনেলি আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া টাইমাৰৰ ভিতৰত কোনে কিমানটা খাইছে এইটো কাউণ্ট কৰা হৈ গ'ল আৰু আজি উইনাৰজন হ'ল এইজন চাওক গিটাৰ তেওঁ লৈ অলৰেডি একদম ৰেডি হৈ আছে গিটাৰটো পাই গ'ল আৰু বিদ্যা কৈছোঁ মই ফুচকা ইমান ফুচকা জীৱনতো খোৱা নাই আজি মানে খাই দিলোঁ জোচত আৰু চেলেঞ্জো লগাইছে ন তো পাৰোঁ নোৱাৰোঁ হাৰিলোঁ বাৰু তথাপিও কিন্তু খাই দিলোঁ বহুতকেইটা খালোঁ 30টামান 35টামান খাই দিছোঁ তো আজি ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোককো কৈছোঁ প্লিজ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বেলটো প্ৰেছ কৰি দিব আৰু আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব ধন্যবাদ জয় আই অসম কিবা ক'বা গিটাৰ পাই গ'লো ঘৰত যাম